নমস্কাৰ, স্বাগতম জনাইছোঁ আইনে নিউজ আছামলৈ। এই মুহূৰ্তত এটা বিশেষ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আনিছোঁ যে ভাৰতীয় ক্ৰিকেট ইতিহাসত সঘনাই দেখিবলৈ পোৱা গৈ আছে যে যি বিবাহ বিচ্ছেদৰ দৰে ঘটনা, সেই ঘটনা এতিয়া সঘনাই দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে আপোনালোকে দেখিছিলে, ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যিগৰাকী হাৰ্দিক পাণ্ডিয়া, সেই হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদ হৈছে। সেই হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ কিছুদিন পাছতেই এতিয়া এটা বিষয়ে চৰ্চা আহিছে, এটা বিষয়ে বিশেষকৈ চৰ্চা লাভ কৰিছে। যদিও আনুষ্ঠানিকতা নাই এই বিষয়টোত, বহুতেই ধাৰণা কৰিছে। কাৰণ যিগৰাকী ভাৰতীয় স্পিন বলাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মা, তেওঁলোক ইতিমধ্যেই বিবাহপাশত আবদ্ধ হৈছিল আৰু বিবাহপাশত আবদ্ধ হৈ এখন সুখৰ সংসাৰ চলাই আছিল তেওঁ। আৰু হঠাৎ তেওঁলোকৰ জীৱনলৈ কিছু বাদ বিতণ্ডা, তেনেধৰণৰ কিছু পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে খবৰ বিয়পিছে চৌদিশে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছে বাতৰি যে তেওঁলোকৰো বিবাহ বিচ্ছেদ হ'ব। আৰু সেই বিবাহ বিচ্ছেদৰ চৰ্চা আৰু সৰ্বত্ৰে চলিছে। তাকেই আমি বৰ্তমান আপোনালোকক কিছু তথ্য দিব বিচাৰিছোঁ। বৰ্তমান সময়ছোৱাত কেনেধৰণৰ পৰিস্থিতি বা এই বিষয়টো কি চৰ্চা লাভ কৰিছে, কিছু আভাস দিব বিচাৰিছোঁ। বিশেষকৈ যদি মই কওঁ, ক্ৰিকেটৰ সৈতে ধনশ্ৰীৰ বিশেষ যোগাযোগ নাছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল, যেতিয়া মই প্ৰথমবাৰৰ বাবে চহলৰ সৈতে কথা পাতিছিলোঁ, তেতিয়া মই গম পোৱা নাছিলোঁ যে তেওঁ এজন ক্ৰিকেটাৰ। মোৰ লগত তেওঁৰ ছাত্ৰ শিক্ষকৰ সম্পৰ্ক আছিল। এসময়ত মই বহুতো ক্ৰিকেট চাইছিলোঁ, কিন্তু পিছত আৰু দেখা নাপালোঁ, গতিকে মই তেওঁক চিনি নাপালোঁ। চহল আৰু ধনশ্ৰীয়ে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফল' কৰিছিল। সেয়েহে দুয়োৰে বিবাহ বিচ্ছেদ হোৱা বুলি সৰব চৰ্চা হৈছে। 5 বছৰীয়া তেওঁলোকৰ বিবাহিত জীৱন, কিন্তু এতিয়া খবৰ যে হয়তো দুয়োৰে বৈবাহিক জীৱনৰ অন্ত পৰিব। 1996 চনত ডুবাইত জন্ম হৈছিল ধনশ্ৰীৰ। ডুবাইতে পিতৃ মাতৃৰ আৰু ভাতৃৰ সৈতে বাস কৰিছিল। পিছত ধনশ্ৰীৰ পৰিয়ালে মুম্বাইত থাকিবলৈ আৰম্ভ কৰে। তেওঁ মুম্বাইত অধ্যয়ন কৰিছিল, দন্ত চিকিৎসা অধ্যয়ন কৰিছিল। লাহে লাহে ধনশ্ৰীৰ নৃত্যৰ প্ৰতি আগ্ৰহ গঢ়লৈ উঠিছিল। ছ'চিয়েল মিডিয়াত তেওঁ নৃত্যৰ ভিডিঅ' দিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়াত তেওঁৰ জনপ্ৰিয়তা বাঢ়িছিল। আৰু শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ধনশ্ৰীৰ এখন পুৰণি ফটো। কোৰিঅ'গ্ৰাফাৰ প্ৰতীক উটেকাৰৰ সৈতে সেই ছবিখন পুনৰ ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে। বহুতে কৈছে যে ধনশ্ৰীৰ প্ৰতীকৰ লগত সম্পৰ্ক আছে। ডান্স ৰিয়েলিটি শ্ব' ঝলক দিখলা যাৰ আফটাৰ পাৰ্টিত ধনশ্ৰীৰ সৈতে প্ৰতীকে ফটো তোলা বুলি জানিব পৰা গৈছে। আৰু সেই ছবিখনক কেন্দ্ৰ কৰি ইণ্টাৰনেটত বিভিন্ন চৰ্চা দেখিবলৈ পোৱা গৈছে। যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ মাজত সঁচাকৈ বিবাহ বিচ্ছেদ হৈছে নাই আন কিবা? আপুনি যদি চায় তেনেহ'লে দেখিব সামাজিক মাধ্যম যি ইনষ্টাগ্ৰামত ইজনে সিজনক আনফল' কৰিছে। আৰু ইজনে সিজনৰ যিসমূহ আচলতে ৰীল, সেইসমূহো দেখিবলৈ পোৱা নাই। কিন্তু সেই প্ৰাকখনতে সৰ্বত্ৰে চৰ্চা চলিছে যে এওঁলোকৰো বিবাহ বিচ্ছেদ হ'ল। আৰু আপুনি যদি চায়, ভাৰতীয় ক্ৰিকেটৰ বহু তাৰকা ক্ৰিকেটাৰ আছে যাৰ নেকি বিবাহ বিচ্ছেদ ইতিমধ্যেই হৈছে। কিছুদিন পূৰ্বে হাৰ্দিক পাণ্ডিয়া, মই পুনৰবাৰ উল্লেখ কৰিছোঁ। আপুনি যদি চায়, দীনেশ কাৰ্তিককে আৰম্ভ কৰি শিখৰ ধাৱন, তেওঁলোকৰো ইতিমধ্যে বিবাহ বিচ্ছেদ হৈছে। মহম্মদ স্বামী, তেওঁৰতো এতিয়াও যি বিবাহ বিচ্ছেদৰ যিসমূহ আচলতে কাম কাজ চলিয়ে আছে। গতিকে পুনৰ এবাৰ ভাৰতীয় ক্ৰিকেটৰ যিগৰাকী তাৰকা ক্ৰিকেটাৰ, তেওঁৰ বিবাহ বিচ্ছেদ হৈছে নেকি, তাক লৈ চৰ্চা চলিছে। আৰু আমিও আনুষ্ঠানিকভাৱে কোনো খবৰ পোৱা নাই আপোনালোকক জনাবলৈ যে তেওঁলোকৰ সঁচাকৈ বিবাহ বিচ্ছেদ হৈছে নে আন কিবা। গতিকে আমি আপোনালোকক সেইসমূহ আপডেট দি যাম। চাই থাকিব আইএনএ নিউজ আছাম। ধন্যবাদ।